আজিৰ ভিডিঅ' প্ৰথমটো কুৱেশ্যন হৈছে স্থাপত্য শিল্পৰ প্ৰাচীনতম নিদৰ্শন ক'ত পোৱা যায়? অপশ্যন ক শোণিতপুৰ জিলা দৰ পৰ্বতীয়াত, অপশ্যন নম্বৰ খ গুৱাহাটী নীলাচল পাহাৰত, অপশ্যন নম্বৰ গ নুমলীগড়ৰ দেও পৰ্বতত, অপশ্যন নম্বৰ ঘ গোৱালপাৰা সূৰ্য পাহাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শোণিতপুৰ জিলা দৰ পৰ্বতীয়াত। কুৱেশ্যন নম্বৰ 2 নেঘেৰিটিং দেৱালয়ত কি স্থাপত্যকলাৰ নিদৰ্শন দেখিবলৈ পোৱা যায়? অপশ্যন নম্বৰ ক আহোম স্থাপত্যকলাৰ, অপশ্যন নম্বৰ খ দক্ষিণ ভাৰতীয় স্থাপত্যকলা, অপশ্যন গ উত্তৰ ভাৰতীয় স্থাপত্যকলা, অপশ্যন ঘ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক আহোম স্থাপত্যকলা। কুৱেশ্যন নম্বৰ 3 অসমৰ চিত্ৰকলাৰ বৈশিষ্ট্য হ'ল? অপশ্যন ক অসমৰ দৈত্য দানৱক গোফদাৰি নিদিয়া, চিত্ৰবোৰত প্ৰাথমিক গাঢ় ৰঙৰ ব্যৱহাৰ চকুত নপৰে, অপশ্যন গ দেৱতা, মনুষ্য, জন্তু আৰু অসুৰৰ মূৰ্তি সম্পূৰ্ণ মুখ অকাকৃতি, অপশ্যন ঘ শিল্পীসকলৰ আন্তৰিকতা, চিত্ৰবোধৰ পৰিচ্ছন্নতা আৰু গতিময়তা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ। কুৱেশ্যন নম্বৰ 4 কিৰিক সাজৰ প্ৰচলন আহোম যুগৰ এটা উল্লেখনীয় কথা? অপশ্যন ক চোলা, অপশ্যন নম্বৰ খ শাৰী, অপশ্যন গ গামোচা, অপশ্যন নম্বৰ ঘ ধুতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক চোলা। কুৱেশ্যন নম্বৰ 5 মটৰ মণি ক'ত পিন্ধা হয়? অপশ্যন ক হাতত, অপশ্যন নম্বৰ খ মূৰত, অপশ্যন নম্বৰ গ ডিঙিত, অপশ্যন নম্বৰ ঘ কঁকালত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ডিঙিত। কুৱেশ্যন নম্বৰ 6 কোনবিধ গহনা পুৰুষে পৰিধান নকৰে? অপশ্যন নম্বৰ ক কুণ্ডল, অপশ্যন খ বিৰি, অপশ্যন নম্বৰ গ মগৰ দানা, অপশ্যন ঘ থুৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ থুৰিয়া। কুৱেশ্যন নম্বৰ 7 হুদুমুমদেউ পূজা ক'ত পালন কৰা হয়? অপশ্যন ক পশ্চিম গোৱালপাৰা, অপশ্যন খ কামৰূপ, অপশ্যন গ বৰপেটা, অপশ্যন ঘ শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক পশ্চিম গোৱালপাৰা। কুৱেশ্যন নম্বৰ 8 বিহুৰ শেষৰ দিনটোৰ নাম কি হয়? অপশ্যন ক গোসাই বিহু, অপশ্যন খ চেৰা বিহু, অপশ্যন গ তাঁতৰ বিহু, অপশ্যন ঘ কুটুম বিহু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ চেৰা বিহু। কুৱেশ্যন নম্বৰ 9 বিহু শব্দৰ উৎস অসমৰ এক জনজাতীয় ভাষা ব মানে দিয়া আৰু হু মানে লোৱা এই কথাষাৰ কোনে কৈছিল? অপশ্যন ক জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন খ বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন গ ডক্টৰ বাণীকান্ত কাকতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ বিষ্ণুপ্ৰসাদ ৰাভা। কুৱেশ্যন নম্বৰ 10 বিহুৱা ডেকাই বিহু মাৰোঁতে পিন্ধা চোলাটোৰ নাম কি? অপশ্যন ক চাপকন, অপশ্যন খ এঙা চোলা, অপশ্যন গ মিৰ্জাৰ চোলা, অপশ্যন ঘ মোগলাই চোলা। শুদ্ধ উত্তৰটো হৈছে ক চাপকন। আজিলৈ ধন্যবাদ।